আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম যে আমি ৱেবছাইটটো বনোৱাৰ আগত যেনেধৰণে আমি এখন ঘৰ বনোৱাৰ আগত তাৰ এটা নক্সা আঁকি লওঁ, কি কি লাগিব মনতে আঁৰাই লওঁ আৰু আমি আঁকি লওঁ। ৱেবছাইটটো বনোৱাৰ আগতো আমি তেনেধৰণে আমাৰ কম্পিউটাৰত হওক বা আমাৰ মোবাইলত হওক বা আমি কিবা এখন বহীতে হওক বস্তুখিনি আগতীয়াকে চিষ্টেমেটিকেলি আঁকি ল'ব লাগিব, বনাই ল'ব লাগিব। ঠিক আছে, এতিয়া বনোৱাৰ আগত আমি কি খিনি কথা মনত ৰাখি আমি ৱেবছাইটৰ প্লেনিংটো আমি কৰিম। আজি সেই কথাখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তেতিয়াহ'লে আহক আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে আমি ৱেবছাইটটো আমাৰ ৱেবছাইটত আমি কি কম্পনেন্ট ৰাখিম মানে বাৰু সেই বস্তুখিনি। নাম্বাৰ ওৱান, আমি যেতিয়া যিকোনো এটা ৱেবছাইট আমি ক্লিক কৰো তেতিয়াহ'লে যিটো পেজ মানে আহে, আমি পেজ দেখিবলৈ পাওঁ, সেই পেজটো কয় হোম পেজ। আমি ৱেবছাইটত ৰাখিবলগীয়া প্ৰথম পেজটো হ'ল হোম পেজ। কাষ্টমাৰে বা যে আমাৰ ৱেবছাইটটোত ক্লিক কৰে, আমাৰ লিংকটোত ক্লিক কৰে বা আমাৰ ধৰি ললো মোৰ ৱেবছাইটটোৰ নাম digitalchunki.in। ঠিক আছে, digitalchunki.in বুলি গুগলত চাৰ্চ কৰিলে আমাৰ কি ওলাব, মোৰ ৱেবছাইটটোৰ হোম পেজটো ওলাব। ঠিক আছে, হোম পেজটো ওলাব। এতিয়া আমি সেই হোম পেজটো কেনেধৰণে আমি বনাম, তাত কেনেধৰণৰ ডিজাইন দিম, কেইটা আমি তাত কালাৰ ইউজ কৰিম, হয় নে বাৰু, কি বস্তু ৰাখিম, এই বস্তুখিনি আমি আগতীয়াকে আমি ষ্ট্ৰাকচাৰটো আমি আঁকি ল'ব লাগিব। ঠিক আছে, তেতিয়া আমি বনাবলৈ সুবিধা হ'ব পিছত। নেক্সট আমি এবাউট আছ বুলি এটা পেজ ৰাখিম। এবাউট আছত আমি আমাৰ বিষয়ে দিম। আমাৰ মোৰ যেনিবা স্কুলখনৰ কথাই ক'বলৈ যাওঁ, আমাৰ এইখন হ'ল ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল, আৰু আমাৰ এই ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ ৱেবছাইটটো আমি বনাইছো dmassamizschool.com। ঠিক আছে, গুগলত যদি কোনোবাই dmassamizschool.com মাৰে তেতিয়াহ'লে আমাৰ স্কুলখনৰ বিষয়ে কমপ্লিট আমি হোম পেজত ৰাখিছো কণ্টেন্ট বিলাক। ঠিক আছে, কি কৰো আমি, কি শিকাওঁ, কিমান দিনীয়া কেইটা কোৰ্চ আছে, ঠিক আছে, ক'ত আছে স্কুলখন, বা আমি আপোনালোকে যদি চাই যি তাৰমানে সেই পেজটোত যি ক্লিক কৰিছে বা সেই ৱেবছাইটটো যি চাইছে, তেওঁলোকে যদি বিচাৰে যে আমি ইয়াতে আমি ল'ম কোৰ্চ ল'ম, ঠিক আছে, কোৰ্চ ল'ম বুলি যদি ভাবে বা কোৰ্চ বিলাকত কি আছে চাব বিচাৰে, তেতিয়াহ'লে হোম পেজত থকা সেইখিনি ক্লিক কৰিলেই হ'ল। বা ফৰ্মো দি থৈছো ফিল আপ কৰিবৰ কাৰণে, বা তাতে আমি হোম পেজতে আমি হোৱাটছএপ বাটন এটা লগাই থৈছো, তাত ক্লিক কৰিলে ডাইৰেক্ট মোৰ হোৱাটছএপত মেছেজ কৰিব পৰাকৈ। ঠিক আছে, হোম পেজটোত আমি সেইখিনি বস্তু ৰাখিম। তাৰোপৰি আমি হোম পেজটোত কিছুমান লিংক লগাই থম, যাতে সেইটো ইণ্টাৰনেট লিংক বুলি কয়, যাতে আৰু কিছুমান আমি পেজ যে দিম তাৰ সেই পেজবোৰ গৈ পেলাই পায়। বা যদি কিবা আমি ব্লগ লিখি থৈছো, ইম্পৰ্টেণ্ট ব্লগ, ঠিক আছে, সকলোৱে মানে বিচৰা ধৰণৰ কিছুমান ব্লগ যদি থৈছো, তাতে যদি আমি লিংক লগাই থওঁ বা ইউটিউবৰ লিংক লগাই থওঁ, ডাইৰেক্ট আমি তেতিয়া ইউটিউব পোৱাকৈ আমি হোম পেজতে আমি লিংক লগাই থওঁ। ঠিক আছে, বা ইণ্টাৰনেট লিংকো আমি লগাই থব পাৰো। ইণ্টাৰনেট লিংক কি, এবাউট আছ, কণ্টেক্ট আছ, প্ৰডাক্ট বা চাৰ্ভিচ, ব্লগ, প্ৰাইভেচি পলিচি, এইবিলাকৰ যিবোৰ আমি পেজ ৰাখিম, সেই পেজবোৰ পাবলৈ আমি যিবোৰ লিংক লগাম সেইবোৰ কয় ইণ্টাৰনেট লিংক। মোৰ ৱেবছাইটৰ পৰা মোৰ ৱেবছাইটতে থাকিব, খালি বেলেগ পেজলৈ যাব, সেইটো হ'ল ইণ্টাৰনেট লিংক। আৰু বেলেগলৈ যদি গুচি যায়, আমি বেলেগ ৱেবছাইটৰ যদি লিংক দিওঁ বা ইউটিউবৰ যদি লিংক দিওঁ, সেইটো হ'ল, তাতে ক্লিক কৰি যদি তালৈ যায়, সেইটো হ'ল এক্সটাৰ্নেল লিংক। ঠিক আছে, এতিয়া জানো আহক, আমি হোম পেজটো বিষয়ে কথা পাতিলো, হয় নে, হোম পেজটো, আৰু একদম ওপৰত আমি কি থম, মেনুখন থম। সেই মেনুত আমি কি মেনু ৰাখিম, এবাউট আছ, কণ্টেক্ট আছ, প্ৰডাক্ট এণ্ড চাৰ্ভিচ, ব্লগ, প্ৰাইভেচি পলিচি, এনেধৰণে আপোনালোকে যি ইচ্ছা ৰাখিব পাৰে। মই মোৰ ৱেবছাইটত কি ৰাখিছো মই সেই বিষয়ে কৈ আছো আপোনালোকক। ঠিক আছে, আপোনালোকে বেলেগ ৰাখিব পাৰে, বেলেগ ৱেবছাইট চাই ল'ব, তাৰে কিছুমান মডেল কিছুমান চাই লৈ আপোনালোকে এইখিনি ৰাখিব পাৰিব। এতিয়া কথাটো হ'ল কি, আমি মেনুত আমি এই মেনুখিনি যে তাত এবাউট আছ এইখিনি যে লগাম, আমাৰ হোম পেজৰ মেনুত এইখিনি যে লগাম, কি লগাম, সেইটো আমি ইয়াতে আমি মানে এটা আইডিয়া কৰি লৈ পেলাই বনাব পাৰিম, নহয় জানো। এইখিনি চাই ল'লে হ'ল, এইখিনি আমি লগাম বুলি আমি ভাবি লম, আৰু মেনুত আমি এইখিনি লগাম। আৰু পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিম, যে এবাউট আছ বুলি এটা পেজ বনাম, কণ্টেক্ট আছ বুলি এটা পেজ বনাম, প্ৰডাক্ট এণ্ড চাৰ্ভিচৰ এটা পেজ বনাম, ব্লগৰ এটা পেজ বনাম, আৰু পলিচি বা প্ৰাইভেচি পলিচি এটা পেজ আমি ইয়াতে বনাই লম। ঠিক আছে, মেনুটো হৈ গ'ল। ইয়াৰ পিছত আহিলে আমি কি কৰিব লাগিব, এইখিনি বস্তু হোম পেজৰ কাৰণে এইখিনি ঠিক কৰিলো। আৰু ডমেইন হষ্টিঙৰ কথা মই আগৰ ভিডিঅ' বিলাকত আলোচনা কৰিছো, ইয়াতো অকণমান কৈ দিছো। আমি ডমেইনটো মানে নামটো কিনি ল'ম প্ৰথম। ঠিক আছে, নামটো কিনিম। আপোনাৰ বহুত কোম্পানী আছে, আপোনালোকে যি কোম্পানীৰে ডমেইন নেম বা হষ্টিং কিনিবলৈ বিচাৰে, সেই কোম্পানীৰে আপোনালোকে কিনিব পাৰিব। ঠিক আছে, এতিয়া কথাটো হ'ল কি, আমি ডমেইন নেমটো কিনিবৰ কাৰণে মই পাৰ্চনেলি হষ্টিঞ্জাৰ বুলি কোম্পানীটোৰ পৰা কিনো। ঠিক আছে, আপোনালোকে ক'ত কিনে আপোনালোকৰ কথা নিজে, মানে মই ইয়াৰ আগত ব্লু হোষ্টৰ পৰা লৈছিলো যিহেতু, আৰু 2-3 বছৰ আগত মই ব্লু হোষ্টৰ পৰা ললো, আৰু মই সুবিধাখিনি হষ্টিঞ্জাৰত ভালকে পালো, গতিকে মই হষ্টিঞ্জাৰৰ পৰা ললো। আৰু ইয়াতে আৰু এটা সুবিধা আছে কি, CMS কণ্টেন্ট মেনেজমেণ্ট চিষ্টেম, যিটো CMS টো হ'ল মানে আমি য'ত আমাৰ ৱেবছাইট বিলাকত কণ্টেন্ট বিলাকৰ কথা কৈছো, কণ্টেন্ট বিলাক আমি কি চিষ্টেমত কেনেধৰণে ৰাখিম। ঠিক আছে, অসমীয়াত ৰাখিম নে, ইংলিছত ৰাখিম নে, হিন্দীত ৰাখিম নে, বা বেলেগ ভাষাত, গুগলৰ 64টা লেংগুৱেজৰ যিকোনো এটা ভাষা আমি ৰাখিব পাৰো। আৰু সেই CMS কণ্টেন্ট মেনেজমেণ্ট চিষ্টেম আমি wordpress.org টো আমি সেই হষ্টিঞ্জাৰৰ পৰা ফ্ৰী দিয়ে, মানে বুজি পাইছেনে, সেইটো কাৰণে মই লৈছো, সেইটো এটা কথা। আৰু বহুত ধৰণৰ CMS আছে, আমি সেইটো ভাল পাওঁ কাৰণে লৈছো। আৰু এই CMS ইউজ কৰিলে আমি কোনো ধৰণৰ কোডিং ইউজ কৰিব নালাগে, হাই লেভেল লেংগুৱেজ নজনাকৈ অতি সহজে যিকোনো এটা ভাষাত আমি আমাৰ ৱেবছাইটত আমি কণ্টেন্ট বিলাক ৰাখিব পাৰো। ঠিক আছে, হষ্টিঞ্জাৰ সেইকাৰণে ইউজ কৰিলো। দ্বিতীয় কথা হ'ল, তাতে এটা ডমেইন ফ্ৰী দিয়ে। ঠিক আছে, আমি কিনিবই নালাগে, ফ্ৰীকে পাব পাৰিম হষ্টিংটো কিনিলে। ঠিক আছে, এইখিনি হ'ল আমাৰ ৱেবছাইটৰ কথা। এতিয়া আমি সহজে যিকোনো এটা ভাষাত আমি আমাৰ ৱেবছাইটত আমি কণ্টেন্ট বিলাক ৰাখিব পাৰো। ঠিক আছে, হষ্টিঞ্জাৰ সেইকাৰণে ইউজ কৰিলো। দ্বিতীয় কথা হ'ল, তাত আমি ৱেবছাইটৰ বিষয়ে এটা ধাৰণা সকলোৱে নিশ্চয় কৰিব পাৰিলো, নহয় নে বাৰু? নিশ্চয় পাৰিলো। এতিয়া আহক আমি আমাৰ ৱেবছাইটটো বনাও। ঠিক আছে, ৱেবছাইটৰ প্ৰথম কামখিনি আমি এতিয়া কৰিমগৈ।
প্ৰথম আমি ক'লোৱে যে হোষ্টিং জাৰত বনাও হয়নে বাৰু হোষ্টিং জাৰত বনাও বুলি কৈছোৱে আমি হোষ্টিং জাৰটো আমাৰ যিটো একাউণ্টত আমাৰ আছে ইমেইল একাউণ্টত সেইটো আমি খুলি লৈ চাওক দেখিছেনে hostingjar.com ঠিক আছে hostingjar.com সেইটো মাই একাউণ্টলৈ গলো আৰু ইয়াতে আমাৰ ডমেইনটো আছে আমি আমাৰ ৱেবছাইট বনাবলৈ ষ্টাৰ্ট কৰি দিম ঠিক আছে হেল্ল চুমকি বুলি ইয়াত দিছে দেখিছেনে ইয়াতে আমি গ'লে ডমেইন দেখিম ইয়াত গ'লে আমি ৱেবছাইট দেখিম চাই লওক চাইডত এইটো হ'ল আমাৰ হোম পেজ এই ৱেবছাইটটোৰ হোম পেজটো এইটো এইখিনি ডমেইন মোৰ ইয়াত কি কি আছে ইয়াতে দেখাই দিছে ঠিক আছে এতিয়া মই ৱেবছাইটটো আপোনালোকক দেখাইছো চাওক এইকেইটা ৱেবছাইট ঠিক আছে ইয়াৰ ভিতৰত এইটো আগৰ মই ক্লাছটোত আপোনালোকক দেখাইছিলো কেনেধৰণে আমি ৱৰ্ডপ্ৰেছ ইনষ্টল কৰি ৱেবছাইটটো বনাবলৈ ষ্টাৰ্ট কৰিম ঠিক আছে এইটো চাওক artistdental.in এইটো হ'ল আমাৰ ডমেইন নেম আৰু ইয়াতে আমি ৱৰ্ডপ্ৰেছ ইনষ্টল কৰিলো ৱৰ্ডপ্ৰেছ ইনষ্টল কৰাৰ কাৰণে WP ইয়াত আহি গ'ল ঠিক আছে wordpress.org ইনষ্টল কৰি থৈছো আৰু এতিয়া আমাৰ ডাছবৰ্ডলৈ যামগৈ ঠিক আছে WP এডমিন মানে ৱৰ্ডপ্ৰেছ এডমিনৰ ডেস্কটপলৈ আমি যাম আৰু আমাৰ কণ্টেণ্ট বিলাক ইয়াতে ষ্টেপ বাই ষ্টেপ কেনেধৰণে ৰাখো সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত কথা পাতিম ঠিক আছে এতিয়া চাওক আমি প্ৰথম আছে ডাস্কবৰ্ড এইখন হ'ল ডাস্কবৰ্ড ঠিক আছে এইখিনি আমাক নালাগে থেংকছ কৰি মই এইখন স্ক্ৰীন অপশ্যনত গৈ আনটিক কৰি দিলে এইবিলাক নাইকিয়া হৈ যাব বুজি পাইছেনে আনটিক কৰি দিছো এইবিলাক নাপাওঁ আমি পালো এখন আমাৰ ডাস্কবৰ্ড আছে তাৰপিছত আহিলে হোমটো একেই আপডেট বিলাক ইয়াতে আপডেট আহিব আপডেট আহিলে আমি আপডেটটো ক্লিক কৰি দিলে হ'ল আপডেট কৰি দিলে হ'ল এইটো দেখিছেনে এটা আপডেট আহি আছে এইটো এই ৰঙা হৈ থাকিলে গম পাব আপডেট মে টেক several minutes to complete if there is no feedback after 5 minutes or if there are error please refer to help section এইখিনি আমি এতিয়া নকৰো ঠিক আছে ইনষ্টল কৰাই আছে এইবিলাক ইয়াতে আহিলে পোষ্ট আমাৰ ইয়াত কিবা পোষ্ট আছে নে নাই দেখিছেনে একো পোষ্ট নাই এড পোষ্ট কিবা আমি পোষ্ট দিম নেকি এতিয়া আমি বা কেটেগৰী টেগ এইবিলাক আমি এতিয়া নিদিওঁ মিডিয়া পেজ আমি এতিয়া কৰিম পেজ ঠিক আছে আৰু পেজটো বনোৱাৰ আগত আমি প্ৰথম ৱেবছাইটটোৰ তিনিটা বস্তু আমি চাম এইবিলাক আপোনালোকে ইগনোৰ কৰিব প্ৰথম অৱস্থাত কি কি পোষ্ট পেজ আৰু প্লাগইন এই তিনিটা বস্তু প্ৰথম চাই ল'ব ঠিক আছে এতিয়া আমি ইয়াতে গলো প্লাগইনত প্লাগইনত গৈ আমি দেখিলো ইয়াতে দুটা প্লাগইন আমি ইনষ্টল কৰি থৈছো কি কি ক্লিক টু ষ্টাৰ্ট আৰু এলিমেণ্টৰ ঠিক আছে এলিমেণ্টৰ হ'ল টেক্স এডিটৰ আমি কি কি টেক্স কণ্টেণ্ট ৰাখিম সেইখিনি আমি এলিমেণ্টৰ নামৰ এই প্লাগইনটো ইউজ কৰি পেলাই তাত আমি বনাম ঠিক আছে আৰু ক্লিক টু ষ্টাৰ্ট হ'ল আমাৰ হোৱাটছএপ বাটনটো লগাবৰ কাৰণে আমি এই প্লাগইনটো ইয়াতে আমি লগাইছো ঠিক আছে নেক্সট আমি পিছত যাম পেজলৈ ইয়াতে গৈ পেলাই আমি কি কৰিম জানেনে এড পেজ কৰিলে হ'ল ঠিক আছে এড পেজ আমি প্ৰথম বনাম হোম পেজ ইয়াতে লিখি দিম হোম পেজ বুলি হোম পেজ এতিয়া হোম পেজটো আমি ব্ৰেকেট দি কি কৰিম এইটো মেইন পেজ যে এইটো লিখি থৈ দিম মেইন পেজ ঠিক আছে আমাৰ মেইন পেজ কোনটো হোম পেজটো কাষ্টমাৰে আমাৰ ৱেবছাইটটো ক্লিক কৰিলে কি দেখিব মানে মেইন পেজটো লিখিব মানে আমাৰ হোম পেজটো লিখিব ঠিক আছে ইয়াতে ৰেড আহিছে স্পেচটো দিলে নাইকিয়া হৈ যাব এইটো চব স্পেচ কেইটা দি দিছো এতিয়া নাহে এতিয়া আমি এতিয়া হোম পেজ মেইন পেজটো আমি পাব্লিছ কৰি দিম দুবাৰ কৰিব লাগিব মনত ৰাখিব পাব্লিছ পাব্লিছ হৈ গ'ল পাব্লিছ ইয়াৰ পিছত আমি ব্লগ বুলি এটা পেজ ৰাখিম ইয়াতে এড পেজ কৰিম লগতে কৰি দিব পাৰিম ইয়াত ব্লগ বুলি লিখিম য'ত আমি আমাৰ কণ্টেণ্ট বিলাক আমি প্ৰতিদিনে এটা হলেও আমি ব্লগ বা এনেকে লিখিম কিবা এটা টপিক লিখিম বুজি পাইছেনে সেইটো আমি কৰি ৰাখিম ব্লগ নামৰ এই পেজটো ৰাখিম পাব্লিছ দুবাৰ কৰিলো আৰু এটা বস্তু আমি এড কৰিম ইয়াত ব্লগ ইজ নাও লাইভ ব্লগটো ওলাই গ'ল ইয়াৰ পিছতে এড পেজত যাম গৈ পেলাই আমি ইয়াতে কি কৰিম জানেনে এবাউট আছ বুলি দিছো আমি আমাৰ বিষয়ে অকণমান ক'ব লাগিব নহয় বাৰু এবাউট আছ পাব্লিছ কৰি দিম দুবাৰ কৰিলে হ'ল পাব্লিছ হৈ যাব এবাউট আছ ইজ নাও লাইভ ইয়াৰ পিছত আমি আৰু এটা পেজ ইয়াত এড কৰিম সেইটো হ'ল আৱাৰ চাৰ্ভিচ আমি কি চাৰ্ভিচ দিওঁ কাষ্টমাৰক সেই বিষয়ে আমি এটা পেজ ৰাখিম ঠিক আছে অ'কে এইটো আকৌ মই পাব্লিছ কৰি দিছো হৈ গ'ল আৱাৰ চাৰ্ভিচ ইজ নাও লাইভ এইকেইটা পেজ আমি বনালো ইয়াৰ পাছত আমি কি কৰিম আমি ক'লৈ যাম আমি এতিয়া হোম পেজলৈ যাম গৈ পেলাই আমি আমাৰ ইয়াতে পেজখিনি বনাবলৈ আৰম্ভ কৰি দিম ঠিক আছে ডব্লিউটো ক্লিক কৰি দিব WordPress.org কৈছো নহয় কনভেনশ্যন চিষ্টেম ইয়াতে কৰি আমি ক'ত গ'ল পেজ আমাৰ এই পেজ দেখিছেনে এই পেজত গ'লো কি কি পেজ আছে দেখিলে আমি এতিয়া কৰি আনিলো কি আৱাৰ চাৰ্ভিচ এইমাত্ৰ কৰিলো হোম পেজ ব্লগ এবাউট আছ এতিয়া আমাৰ মেইন পেজ কোনটো আমি প্ৰথম মেইন পেজটো বনাই ল'ম কাষ্টমাৰে ক্লিক কৰিলে যিটো পেজ দেখিব সেইটো হ'ল আমাৰ পেজ বা মেইন পেজ এইটো দেখিছেনে মেইন পেজ দেখিছেনে এইটো এতিয়া যদি আমি ভিউ কৰো আমি একো নেদেখো ভিউ কৰিছো হোম পেজ মেইন পেজ বুলি আছে জাষ্ট আৰু আমাৰ মেনুখন এনেকে ওলাইছে চব এবাউট আছ এইটো বনালো যে এইটো চুই দিলে নীলা হৈ যায় ইয়াত ক্লিক কৰিলে সেই পেজটো পাই যাব যদি আমি একো বনোৱা নাই আমি বনাম লাহে লাহে ইয়াত ব্লগত ক্লিক কৰিলে ব্লগ পাব আৰু হোম পেজ যিহেতু আমি হোম পেজতে কাম কৰি আছো গতিকে এইটো নীলা হৈ আছে দেখিছেনে আৰু আৱাৰ চাৰ্ভিচত ক্লিক কৰি দিলে আৱাৰ চাৰ্ভিচত আমি গুচি যাম আৱাৰ চাৰ্ভিচ নামৰ পেজটোলৈ এতিয়া আমি হোম পেজত আছো আমি হোম পেজটো এতিয়া কি কৰিম এডিট কৰিম ঠিক আছে এডিট পেজ ক'ত এডিট কৰিম এতিয়া আমি যে ক'লো এটা প্লাগইন আমি লগাই থৈছো ইয়াতে আমি কি প্লাগইন ৰাখিছো যে এলিমেণ্টৰ আমি ক'ত এডিট কৰিম চাওঁ হোম পেজ আমি
এলিমেন্টত নকৰি ইয়াত ডাইৰেক্ট যদি আমি ব্লগ লিখো ইয়াত টাইপ কৰি আমি কপি কৰি অনা কিবা এটা ব্লগ ইয়াত পেষ্ট কৰি দিব পাৰো, অতি সহজে হৈ যাব। কিন্তু আমি তেনেকে নহয়, আমি চিষ্টেমেটিকেলি লাহে লাহে আমি কি কৰিম, আমি ইয়াতে বিভিন্ন ধৰণৰ বস্তু ৰাখিম। ঠিক আছে, আমাৰ এই পেজটোত আমি সেইটো কাৰণে কি কৰিছো জানে, আমি যিহেতু আমাৰ পচন্দ অনুসৰি আমাৰ এই ৱেবছাইটটোত আমি কণ্টেন্ট বিলাক ৰাখিম, আমাৰ পচন্দ অনুসৰি ৰাখিম। আমি আনলৈ চাই নহয়, আমি নিজে যিটো ভাবিছো, আমি নিজে বহীখনত আমি প্ৰথম আঁকি লৈছো বস্তুটো কেনেকে কৰিম, কি কি দিম, কি কি থাকিব। গতিকে আমি নিজৰ পচন্দ অনুসৰি কৰি দিবলৈ আমি এটা CMS কণ্টেন্ট মেনেজমেণ্ট চিষ্টেম আমি লৈছো, সেইটো হ'ল wordpress.org। wordpress.org ললো, আমি ডাইৰেক্ট ইয়াত কপি পেষ্ট কৰিব পাৰো, সেইবিলাক আমি নকৰো। আমি যিহেতু নিজে ডিজাইন কৰি আনিম, গতিকে আমি এডিট উইথ এলিমেন্টৰ নামৰ এই প্লাগিনটোত এডিট উইথ এলিমেন্টত ক্লিক কৰিছো। চাম সেই প্লাগিন ইউজ কৰি আমি আমাৰ পচন্দ অনুসৰি আমাৰ পেজবোৰ বনাও। ঠিক আছে, ইয়াতে দিয়ে বিভিন্ন আপোনাৰ আহিব দেই এইবিলাক, এআই ইউজ কৰিবা নি সুধিছে, এইখিনি ইউজ কৰি পেলাই আমি কৰিব পাৰো, এইখিনি আমাক নালাগে, এইখিনি কাটি দিব। ঠিক আছে, এনেকুৱা ধৰণৰ মেছেজ আহিলে কাটি দিব। ওকে, এতিয়া আমি কি কৰিম, হোম পেজ, মেইন পেজ, দেখিছেনে, এবাউট আছ, ব্লগ, হোম পেজ, এইটো দেখিছেনে, আৱাৰ চাৰ্ভিচ এইখিনি আছে, ষ্ট্ৰাকচাৰটো কাটি দিছো, এআই আহি আছে। এতিয়া আমি ইয়াতে দেখিছেনে rbsdental.in ৱেবছাইটটোৰ নাম। আমি প্ৰথম আমি ইয়াত কাম হ'ব কি, এই ৱেবছাইটটোত আমি এটা লগো ইয়াত ৰাখিলে আমাৰ ভাল লাগিব, নহয় নহয় জানো, একদম ওপৰত মেনু বাৰ এখন দেখিছেনে, মেনু বিলাক আছে, এইখিনিতে RBS ডেণ্টেল বুলি আছে দেখিছেনে। গতিকে আমি এটা ইয়াতে লগো দিবলৈ হলে প্ৰথম আমি ক'ত যাব লাগিব, প্ৰথম আমি কৰিব লাগিব কি, এটা কেনভাত গৈ এটা লগো বনাই আনো। ঠিক আছে, কেনভা মই আপোনালোকক শিকাইছো, নিশ্চয় মনত আছে। অতি সহজতে আমি কেনভাত এটা লগো বনাব পাৰো। কেনভালৈ গলো, গুগল চাৰ্চ কৰিলো, এইটো চাওক, কেনভা ভিজুৱেল চাইট ফৰ এভৰিৱান, www.canva.com ইয়াত গলো। সেইবিলাক আপোনালোকে ইগনৰ কৰিব। ইয়াতে গৈ আমি ক্ৰিয়েট দেখিছেনে, ক্ৰিয়েটত ক্লিক কৰিব, ইয়াতে লগো বুলি লিখি দিব। লগো এইটো আছে ওচৰতে, চাওক এইটো লগো দেখিছেনে, 500 × 500 পিক্সেলৰ ইয়াৰ জোখটো আছে, ইমানটো জোখৰ হয় লগোৰ কাৰণে। ঠিক আছে, আমি 300 বা 200 বনাব পাৰো। আমি যদি সৰুকে বনাওঁ তেতিয়াহ'লে আমি কাষ্টম চাইজত এইটো লিখিছেনে, ক্ৰিয়েট ডিজাইন গৈ কাষ্টম চাইজত গৈ আমি এই চাইজটো আমি পেলাই দিব পাৰো। এতিয়া আমি এইটো 500 × 500 আমি বনাওঁ, সেইটো ষ্টেণ্ডাৰ্ড চাইজ। ঠিক আছে, হ'ল। আমি এতিয়া পেজটো কি কৰিম জানেনে, এটা লগো বনাই লৈ যাম ক'লৈ, আমাৰ আৰবিছ ডেণ্টেল নামৰ সেই ৱেবছাইটটো। এতিয়া ডেণ্টেল ইয়াতে কি চাৰ্ভিছ দিয়ে, আমি গম পালো যে ডেণ্টেল দিয়ে, হয়নে বাৰু। আমি এতিয়া ইয়াৰে এটা যিকোনো এটা লগো ইয়াৰ পৰা আনি আমি নামটো আৰবিছ ডেণ্টেল বুলি লিখি দিলে একদম ইজিলি কম সময়ৰ ভিতৰতে আমি এটা আমাৰ লগো বনাই ল'ব পাৰো। ঠিক আছে, এতিয়া এইফালে চাব, যিবিলাকত ক্ৰাউন আছে সেইবিলাক আপোনালোকে ইগনৰ কৰিব। অ'কে, ক্ৰাউন বিলাক পেইড, আমি ক্ৰাউন বিলাক নলওঁ। আমি এটা উপায় উলিয়াম, আমি কষ্ট নকৰাকৈয়ে কেনেধৰণে আমি লগতো প্ৰস্তুত কৰিম, সদায় আমি সেইটো চিন্তা কৰিব লাগে, হয়নে বাৰু। ইয়াতে এলিমেন্টত যাম, ইয়াতে আমি চাৰ্চ এলিমেন্ট, আমি ইয়াতে কি কৰিম, ডেণ্টেল, ডেণ্টেল চাৰ্ভিছ বুলি আমি মাৰি দিম, ডেণ্টেল চাৰ্ভিছ। কষ্ট কৰিব নালাগে, বুজি পাইছেনে, ইয়াতে পাই যাম আৰু ডেণ্টেল চাৰ্ভিছত গ'লো, এইবিলাক আহি গ'ল। চব ক্ৰাউন নথকা চাই কোনোবা এটা আপুনি ওলাই আনিব পাৰিব। অ'কে, ইয়াতে গৈ পেলাই আমি কি কৰিম জানেনে, এইট পেজ কৰিলে হ'ল। ঠিক আছে, এইট পেজ আমি প্ৰথম বনাম হোম পেজ, ইয়াতে লিখি দিম হোম পেজ বুলি, হোম পেজ। এতিয়া হোম পেজটো আমি ব্ৰেকেট দি কি কৰিম, এইটো মেইন পেজ যে এইটো লিখি থৈ দিম, মেইন পেজ। ঠিক আছে, আমাৰ মেইন পেজ কোনটো, হোম পেজটো। কাষ্টমাৰে আমাৰ ৱেবছাইটটো ক্লিক কৰিলে কি দেখিব, মানে মেইন পেজটো দেখিব, মানে আমাৰ হোম পেজটো দেখিব। ঠিক আছে, ইয়াতে ৰেড আহিছে, স্পেচটো দিলে নাইকিয়া হৈ যাব, এইটো চব স্পেচ কেইটা দি দিছো, এতিয়া নাহে। এতিয়া আমি এতিয়া হোম পেজ মেইন পেজটো আমি পাব্লিছ কৰি দিম, দুবাৰ কৰিব লাগিব, মনত ৰাখিব, পাব্লিছ, পাব্লিছ, পাব্লিছ। ইয়াৰ পিছত আমি ব্লগ বুলি এটা পেজ ৰাখিম, ইয়াতে এইট পেজ কৰিম, লগতে কৰি দিব পাৰিম, ইয়াত ব্লগ বুলি লিখিম। য'ত আমি আমাৰ কণ্টেন্ট বিলাক আমি প্ৰতিদিনে এটা হ'লেও আমি ব্লগ বা এনেকে লিখিম, কিবা এটা টপিক লিখিম, বুজি পাইছেনে, এইটো আমি কৰি ৰাখিম, ব্লগ নামৰ এই পেজটো ৰাখিম, পাব্লিছ, পাব্লিছ দুবাৰ কৰিলো। আৰু এটা বস্তু আমি এড কৰিম ইয়াত, ব্লগ ইজ নাও লাইভ, ব্লগটো ওলাই গ'ল, ভাল লাগিছে নে হ'ব। এই লগটো মই কপি কৰিম, এতিয়া কপি কৰি থৈ দিলো, আৰু মইতো এতিয়া ডিলিট কৰিলো, ডিজাইন এটা আনি লওঁ। আমি ডিজাইনত যাম, দেখিছেনে, এলিমেন্টৰ ওপৰত ডিজাইন আছে, ডিজাইনত গ'লো, ইয়াৰ ভিতৰত যিটো আমাৰ লগো ডিজাইন ভাল লাগে সেইটোকে আমি আনিব পাৰো। চাব ভাল লাগিছে নে হ'ব, এই লগটো মই কপি কৰিম, এতিয়া এইটো মোৰ ভাল লাগিলে, এইটো মই এতিয়া কি কৰিম জানে, কপি কৰি দিম। ক্লিনিকটো যাম, ক্লিনিকটো জাষ্ট কৰিব লাগিছে। এইটো আছিলে আৰ্টিষ্ট, এইটো মোৰ ভাল লাগিলে, এইটো মই এতিয়া কি কৰিম জানে, কৰি দিম। এতিয়া চাব, আমি যিকোনো এটা কণ্টেন্ট লিখাৰ সময়ত, এইটো মানে কণ্টেন্ট, এইবোৰ কণ্টেন্ট ওৱান কাইণ্ড অফ দেই, লিখাৰ সময়ত আমি এইটো কি কণ্টেন্ট বুলি কম, টেক্সট কণ্টেন্ট, হয় নহয়, টেক্সট কণ্টেন্ট লিখোঁতে আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে শুদ্ধকৈ লিখিব লাগিব। কিন্তু ইয়াত আছে আৰবিছ অৰেল ডেষ্টিনি ডেণ্টেল ক্লিনিক, আৰবিছ অৰেল ডেষ্টিনি বুলি আছে, তেনেকে আমি লিখিম, অৰেল ডেষ্টিনি, DESTINI ডেণ্টেল,
অ'কে, এই সৰু সৰু কিতাপকেইটা আঁতৰাই থৈছো তেতিয়া হ'ব। আৰ্ডিছ, অৰেল, ডেষ্টিনি, ডেণ্টেল, ক্লিনিক। এতিয়া চাব আমি যিকোনো এটা কণ্টেন্ট লিখাৰ সময়ত এইটো মানে কণ্টেন্ট, এইবোৰ কণ্টেন্ট ওৱান কাইণ্ড অফ দেই। লিখাৰ সময়ত আমি এইটো কি কণ্টেন্ট বুলি ক'ম? টেক্সট কণ্টেন্ট, হয় নহয়? টেক্সট কণ্টেন্ট লিখোঁতে আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে শুদ্ধকৈ লিখিব লাগিব কিন্তু। ইয়াত আছে আৰ্বিছ, অৰেল, ডেষ্টিনি, ডেণ্টেল, ক্লিনিক। আৰ্বিছ, সৰুকৈ এটা পিকচাৰ ইয়াত ৰাখি দিলো। এতিয়া মই কি কৰিম, এইটো ডাউনলোড কৰি ল'ম। ডাউনলোড কৰিলে মই তালৈ লৈ যাব পাৰিম। এইটো চাব, ইয়াতে মই লোগো বুলি লিখি দিছো। লোগো, লোগো বুলি লিখি লৈ মই এতিয়া কি কৰিম চাব, শ্বেয়াৰত যাম আৰু ডাউনলোড কৰি দিম। অ'কে, 5x5 PNG ফৰ্মেটত মই এইটো ডাউনলোড কৰিছো। আৰু নামটো সদায় মনত ৰাখিব কি বুলি মই ডাউনলোড কৰিলো। এইটো লোগো আৰ্টিষ্ট অৰেল ডট PNG দেখিছেনে বাৰু? নিশ্চয় ধৰিব পাৰিছে। এইটো চাওক, ডাউনলোড হৈ গৈছে। এতিয়া আমি এই লোগোটো আমাৰ হোম পেজলৈ লৈ আহিম কেনেকৈ চাব। ঠিক আছে, এইটো আমি কি কৰিম, প্ৰথম হোম পেজলৈ আমি গৈ লওঁ। ইয়াতে আহি ললো, লৈ আমি ক'ত যাম জানেনে? এপিৰিয়েঞ্চলৈ যাম আৰু কাষ্টমাইজ কৰিব লাগিব। ঠিক আছে, কাষ্টমাইজত যাম। এতিয়া আমাৰ আহি গ'ল ইয়াতে চাইট আইডেণ্টিটি, এইটো ক্লিক কৰিব লাগিব। চিলেক্ট চাইট আইকন। অ'কে, ইয়াতে চিলেক্ট ফাইল, এইটো অৰেল লোগো বুজিছেনে? অ'কে, লোগো আৰ্টিষ্ট, ইয়াতে গৈ অপেন কৰি দিলো। এইটো আহি গ'ল। অ'কে, চাওক, চিলেক্ট কৰি দিলে আমি তাত পাই যাম। চাইড আইকন এইটো দিলো। অকণমান ক্ৰপ কৰিব লাগিছে, আমি ইয়াতে ক্ৰপ কৰিব পাৰোঁ, সৰু কৰিব পাৰোঁ, ডাঙৰ কৰিব পাৰোঁ। আমি এনেকৈ ৰাখি দিছো। কপি পেষ্ট, হয়, এইটো আমি পাব্লিছ কৰি দিম। এতিয়া পাব্লিছ হৈ যাব। ঠিক আছে, তাৰপিছত আহিলে চাইট টাইটেল এণ্ড লোগো ছেটিং। চাইট টাইটেললৈ যাম। ইয়াতে লোগো, লোগোটো প্ৰথম চিলেক্ট লোগোত যাম। এইটো লোগো চিলেক্ট কৰি পেলাই আমি চিলেক্ট কৰি দিলে লোগোটো গুচি যাব, কিন্তু স্কিপ কপিং কৰিলো গোটেইটো আহিব, মানে বাৰু এইটো চাওক ডাঙৰকৈ আহিলে। ডাঙৰকৈ আমি দি দিম লোগোটো, তাৰপিছতে আমি এইটো পাব্লিছ কৰি দিম। পাব্লিছ হৈ গ'ল, এইটো আহি যাব এনেকৈ। নেক্সট আমি এইটো ৰিমুভো কৰিব পাৰোঁ, ডাঙৰ কৰিব পাৰোঁ, আৰু লোগোটো আমি অকণ সৰু কৰি দিম। বেছি ডাঙৰ যিহেতু দেখাইছে, হয়নে বাৰু? অকণমান জাষ্ট সৰু কৰি দিছো। এতিয়া আমি কি কৰিম, চাইট টাইটেল আছে আৰ্ডিছ ডেণ্টেল ডট ইন। ঠিক আছে, এতিয়া আমি টেগলাইন এটা লিখিম, এভৰি টাইপ অফ ডেণ্টেল কেয়াৰ বুলি আমি এইটো টেগলাইন লিখি থৈছো। এইটোৱে হৈ যাব। ঠিক আছে, আৰবিটো মোৰ আৰ ডি হ'ল, আমি আকৌ এইটো সলাবগৈ লাগিব। ক'ত যাম আমি, লোগোলৈ যাম। এইটো আৰ ডি নাছিলে, এইটো আছিলে আৰ বি। ডাঙৰ ভুল এটা হৈ গৈছিলে, বুজি পাইছেনে? এনেকে নহ'ব ন, গতিকে আমি আৰ ডি নহয়, এইটো আৰ বি, আৰ বিছ। এতিয়া আমি পুনৰবাৰ শ্বেয়াৰত গৈ ডাউনলোড কৰি দিম। ডাউনলোড কৰিলো, আৰ বি আহিলে। এতিয়া আমি এই পেজটোলৈ গৈ আৰ ডি ঠাইত আমি ৰিমুভ কৰিম। কৰি লৈ আমি চিলেক্ট লোগো কৰিম। চিলেক্ট লোগো কৰি আপলোড ফাইলত যাম, চিলেক্ট ফাইলত যাম, চিষ্টেমকেইটা মনত ৰাখি ল'ব। আৰু এইটো লোগো আৰ বিছ দেখিছেনে? এইটো 7টা 15 অথনি 7টা 10 আছিলে, 5 মিনিট আগত কৰিছিলো। এতিয়া কৰাটোহে লাগে আমাক, 7টা 15 আৰ বিছ। আৰ বিছ লোগো অপেন কৰিলো। এইটো বিশেষ একো হোৱা নাই, ডিটো ঠাইত বি কৰি দিছো। চিলেক্ট কৰিলো, এইটো এইবিলাক নকৰো, আমি স্কিপ কৰিম কপটো। ঠিক আছে, এইটো আৰ বিছ হ'ল, চাওক হয়নে বাৰু? এইটো মই পাব্লিছ কৰি দিছো। যিকোনো কাম কৰিলে ৱেবছাইটত কৰি যাব, পাব্লিছ কৰি যাব। কেনেবাকে যদি আমাৰ কাৰেণ্ট চাৰেণ্ট গুচি যায় বা আমাৰ কম্পিউটাৰ অফ হৈ যায়, তেতিয়াহ'লে কি হ'ব, পানীত গুচি যায়, আমি বনোৱাখিনি নি যাব। গতিকে আমি পাব্লিছ কৰি যাম মাজে মাজে। ঠিক আছে, এতিয়া এইটো হৈ গ'ল। লোগোটো চেঞ্জ কৰিব গ'লে চেঞ্জ লোগোত গ'লেই হ'ল। আমি কৰিম কি, ইয়াতে টেগলাইন দিছো, এভৰি টাইপ অফ ডেণ্টেল কেয়াৰ। টেগলাইন লিখিলো এইটো, আৰু চাইড আইকনটো আমি দিলোৱেই একেটাই, হয়নে বাৰু? আৰু আমাৰ পেজখিনি চাওঁ কি কি আছে, এবাউট আছ, ব্লগ, হোম পেজ আৰু আৱাৰ চাৰ্ভিচ আছে। ঠিক আছে,
এতিয়া আমি পাব্লিছ কৰিলো যিহেতু ইয়াৰ পৰা ওলাই যাম, এই কাৰ্চিনাল যে ওলাই গ'লে হ'ল মানে বাৰু আমি আহি পেলাই ক'ত পালো, ৱৰ্ডপ্ৰেছৰ এই পেজটো পালো। এতিয়া আমি যামগৈ হোম পেজলৈ। হোম পেজলৈ গৈ আমি ইডিট উইথ এলিমেণ্টত যাম, পেজবিলাক আমি বনাম, হোম পেজটো আমি বনাম যিমান পাৰো, ঠিক আছে। এতিয়া চাওক, এনেকে পপ আপ মেনুবোৰ আহিলে এইবিলাক কাটি দিব, ঠিক আছে। এতিয়া চাওক, আমাৰ পেজটো পালো আমি, পেজটোত কেনেকে আহিলে, আৰবিছ অৰেল ডেষ্টিনি ডেণ্টেল ক্লিনিক, ঠিক আছে, আৰবিছ ডেণ্টেল .in, এইটো হ'ল আমাৰ ৱেবছাইটৰ নামটো। আৰু এই ৱেবছাইটটোত আমাক কি আছে, এবাউট আছ বুলি এটা পেজ আছে, ব্লগ আছে, হোম পেজ, আৱাৰ চাৰ্ভিছ। হোম পেজটো যিহেতু আমি এতিয়া ইয়াতে ওলাই আছে, হয় নহয়, হোম পেজত আমি কাম কৰিছো। আমি এতিয়া হোম পেজত প্ৰথম মেইন পেজত প্ৰথম কি দিম ইয়াত, ঠিক আছে, সেইটো আমি কৈছোৱে। আমি ৱেবছাইটটো বনোৱাৰ আগত ষ্ট্ৰাকচাৰটো আমি বনাই ল'ব লাগিব, এখন বহীত হওক কম্পিউটাৰত হওক আমি লিখি ল'ব লাগিব, বস্তুখিনি লিখি লৈ তাৰ পৰা চাই চাই ষ্টেপ বাই ষ্টেপ আমি বনাই যাম, ঠিক আছে। প্ৰথম আমি ইয়াত হেডলাইন নাম লিখিম, হেডলাইন কি কৰিম, হেডলাইন লিখিবলৈ প্ৰথম আমি ইয়াতে কণ্টেইনাৰ এটা আনি ইয়াতে এনেকে বহাই দিম, আহি গ'লে কণ্টেইনাৰটো, বুজি পাইছেনে। এতিয়া ইয়াতে আমি কি কৰিম জানেনে, এই প্লাছ চিনডালত যাম, গৈ ইয়াতে আমি হেডলাইনটো লিখিম। লিখিবৰ কাৰণে আমি হেডিং আনিব লাগিব, ঠিক আছে। এই হেডিং যে টেক্সটো তাৰমানে হেডিং টেক্স আমি আনি ইয়াত বহাই দিলো, এডিঅৰ হেডিং টেক্স, আমি ইয়াত কি হেডিং লগাম। এইবাৰ মই এইখন ফটোতে লগাব বিচাৰিছো, এইখন অধিক স্পষ্ট হৈছে। ইয়াৰে পৰা আমি গৈ ছেভ এজ 3 নম্বৰ নহয়, 3 স্কেলিং, SCALING, স্কেলিং ছেভ কৰি দিলো। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম, আজিলৈ আমি বহুত বেছি নবনাও, ঠিক আছে। সেইটো আমি আপলোড ফাইলত জাষ্ট গৈ চিলেক্ট ফাইল কৰি ডাউনলোডত যাম, আৰু আমি ইয়াতে ফাইলটোৰ নাম 3 স্কেলিং বুলি লিখিছিলো মই, এইটো চাওক 3 স্কেলিংটো আহি গৈছে, আৰু অপেন কৰি পেলাই এইটো আহিলে চাওক, আমি চিলেক্ট কৰি দিলে হ'ল, অ'কে। আহি গ'ল চাওক, ধুনীয়াকে স্কেলিং এণ্ড পলিচি এইটো আহি গৈছে। খালি লৰিয়াম ইপছাম আহিছে, আমি ইয়াৰ এক্সপ্লেনেশ্যন খিনি নেক্সট ভিডিঅ'ত আমি কি কি দিম, কেনেকে দিম, সেই বিষয়ে আমি কথা পাতিম। আমি এআই ইউজ কৰি এইবিলাক অতি সহজতে দিব পাৰো, কণ্টেন্ট বিলাক, খিনি নেক্সট ভিডিঅ'ত মই শিকাই দিম, ঠিক আছে। এইখিনি কৰাৰ পিছত আমি পাব্লিছ কৰিব লাগিব, মনত ৰাখিব, ৱেবছাইটৰ যিকোনো কাম আমি কৰো লাগিলে আমি কিন্তু পাব্লিছ কৰি যাব লাগিব, ঠিক আছে। ধৰি লওক এইখন ফটোকে দিওঁ, এইখন আমি ইয়াতে লগাবলৈ হ'লে কি কৰিব লাগিব চাব, এক্সৰে, এক্সৰে চেক কৰিলো, চেক কৰি ইয়াতে গুচি গ'লে হ'ল, কোনো কথা নাই। আমি আপলোড ফাইলত গ'লো, চিলেক্ট ফাইলত গ'লো, ডাউনলোড কৰিছিলো কি বুলি, এক্সৰে বুলি, এক্সৰে, এইটো চব জেপিজি ফৰ্মেটত আহিলে, এক্সৰে বুলি কৰিছিলো, অপেন কৰিলে আহি যাব চাব, এই ফটো এইখিনি ফটো আহিছে দিছিলো, এইখন আমি চিলেক্ট কৰি পেলাই ইয়াত আনিব পাৰো, আহি গ'ল চাওক, ধৰিব পাৰিছে নিশ্চয়, অ'কে। ইয়াতে আমি লিখিম কিবা কিবি, অ'কে। নেক্সট আমাৰ 3 নম্বৰ, ইয়াতে আমাৰ চাৰ্ভিচত কি আছিলে, 3 নম্বৰটো চাৰ্ভিচ আমাক দিছিলে, কপি কৰি পেষ্ট কৰিলে হ'ল, ইমান কষ্ট কৰিব নালাগে, স্কেলিং এণ্ড পলিচিং, এইটো কপি কৰিম চেকচনটো, কপি কৰি আমি ইমেজ বক্সটো ইয়ালৈ আনি ললো, ইয়াতে এই হেডিংটো ইয়াত পেষ্ট কৰি দিলে আমাক ইয়াত আহি যাব, দিছ ইজ দ্য হেডিং দিছে আছে দেখিছেনে, ইয়াতে আমি টাইটলত পেষ্ট কৰি দিলো, স্কেলিং এণ্ড পলিচিং, অ'কে। ইয়াতে আকৌ আমি তেনেকে চুজ ইমেজত কলো, ফটো এখন আমি লগাব লাগে, কলম 3টা আছে, আমি কলম 2টা কৰো, এই 3টা চাওক, এটা 2টা 3টা ধৰিব পাইছে নিশ্চয়, কলমটো আমি 2টা কৰিম, আৰু ৰটো আমি 5টা কৰিম, তেতিয়া আমাৰ 10টা কণ্টেন্ট সহজতে আমি ইয়াত দিব পাৰিম, ঠিক আছে। এই 5টা চাওক, 5×10 কণ্টেন্ট আমি ইয়াত ৰাখিম। এতিয়া আমি প্ৰথম ঘৰটোত নাম্বাৰ 1ত আমি আমাৰ চাৰ্ভিচৰ বিষয়ে এনেকে লিখিম, চাব এইটো ঘৰলৈ গলো, এইটো ইয়াত গলো, ইয়াতে আমি কি দিম, আমাৰ চাৰ্ভিচটো, ইয়াৰ পৰা আমি চাব, এই ফু আছে মানে ফটো কাটি দিছো, আছে, আমাৰ চাৰ্ভিচ খিনি লিখিবৰ কাৰণে চবতকে ভাল এটা কণ্টেন্ট আমি আনিব পাৰো, কি জানে, এইটো ইমেজ বক্স, ইমেজৰ লগত আমি এনেকে আমাৰ চাৰ্ভিচটো লিখি দিব পাৰো, ইমেজ বক্স দেখিছেনে। আমাৰ ইয়াতে টাইটেলটো কি আছিলে, আমি এটা আনিছিলো 1 নম্বৰটো, পেষ্ট কৰি দিওঁ, ডেণ্টেল কনচালটেণ্ট, এতিয়া ডেণ্টেল কনচালটেণ্টৰ এখন ফটো আমি ইয়াতে ৰাখিব লাগিব, চুজ ইমেজ, ইয়াৰ পৰা আমি মিডিয়া লাইব্ৰেৰীত গ'লে এইকেইটাহে আছে যিহেতু, আৰু আপলোড ফাইলতো আমি যাব পাৰো, আপলোড ফাইলত গৈ কি কৰিব পাৰো, চিলেক্ট কৰিব পাৰো, আমাৰ ইয়াতে কনচালটেণ্টৰ ওপৰত কি আছে বাৰু, আমি এইখিনি আগতীয়াকে বনাই আনি ইয়াত ৰাখিব লাগিব, ঠিক আছে, ৰাখিলেহে আমি সেইমতে আমি বহাই যাব পাৰিম।
ঠিক আছে। নেক্সট ক্লাছত আমি শিকিম আমি কেনেকে কেনভাত গৈ আমাৰ কন্টেন্ট বিলাকৰ ফটো বিলাক আমি ধুনীয়াকে সজাই পৰাই ডাউনলোড কৰি থৈ দিম আৰু ষ্টেপ বাই ষ্টেপ আমি কেনেকে লগাম সেই বিষয়ে কথা পাতিম। এতিয়া যিহেতু মোৰ ইয়াতে নাই, তথাপিতো RD বুলি যে আছিলে সেইটোকে আমি এতিয়া লগাই দিম, অপেন কৰি সেইটোকে লগাই দিব লাগিছে। ইয়াতে সেইটো আমি চিলেক্ট কৰি দিলো। চাওক বেয়া নালাগে অৱশ্যে। RD ডেণ্টেল চলিউশ্যন দেখিছেনে, ডেণ্টেল কনচালটেশ্যন। এইটো পিছত আমি ফটো কিছুমান ইয়াতে আমি লগাই দিম। ঠিক আছে, ফটোবোৰ কিন্তু আমি মন কৰিব কেনভাত গৈ আমি ছেটিং কৰি এটা চাইজত বনাই আনিব লাগিব। যা তাকে ফটো লগালে কিন্তু আমাৰ ৱেবছাইটটো দেখিবলৈ বেয়া লাগিব, হয় নে নহয় বাৰু? এতিয়া ইয়াতে আমি এই যে দেখিছে ডেণ্টেল কনচালটেন্টত এইটো লৰিয়ান ইপছাম ডলাৰ চিট এমেট এইখিনি আগৰ পৰা ডিফল্ট হিচাপে থাকেই। টেক্সট এডিটৰত এইখিনি থাকে। ইয়াত চাওক ডেছক্ৰিপশ্যন আছে লৰিয়ান ইপছাম টিকৰ চিট, এইখিনি আমি কাটি দিম, ডিলিট কৰি দি ইয়াতে আমি বেলেগ টেক্সট আমি ইয়াত লিখিব লাগিব। ডেণ্টেল কনচালটেশ্যনৰ ওপৰত আমি ইয়াতে আমি কেতিয়া কি কৰো আমাৰ বিষয়ে আমি লিখিব লাগিব। বুজি পাইছেনে? ঠিক আছে, ধৰিব পাৰিলে নিশ্চয়। নেক্সট আমি এইফালে ইয়াত গৈ আকৌ এটা বেলেগ আমাৰ চাৰ্ভিচ আমি আনি দিব পাৰো। ঠিক আছে, সেই চাৰ্ভিচটো আমি ক'ৰ পৰা আনিম, আমি যিহেতু হোৱাটছএপত আনি থৈছো ডিজিটেল এক্সৰে, এইটো আমি ইয়াতে গলো ৰাইট ক্লিক কৰিলো, কপি কৰিলো। আমি যেতিয়া ক্লাইণ্টৰ কাম কৰিম তেনেধৰণে আমি পেষ্ট কৰিলে হ'ল। ঠিক আছে, ইয়াতে আমি কৰিব লাগিব। ইয়াতে আমি চাই লওঁ, ইয়াৰ পৰা আমি ইমেজ বক্স নহয় নে, ইয়াতে ইমেজ বক্সটো আমি দি দিলো, দি পেলাই আমি ইয়াতে হেডলাইনটো লিখি দিম, পেষ্ট কৰি দিলেই হ'ল। এক্সৰেটো আমি যে আনিছো পেষ্ট কৰি দিলো। এইটো চাওক ডিজিটেল এক্সৰেটো আহি গ'ল। অ'কে, এইটো ডিজিটেল এক্সৰেটো আহি গ'ল। এতিয়া কথা হ'ল কি আমি ইয়াত ফটো কি দিম, হয়নে বাৰু? আৰু লৰিয়াম ইপছাম ইয়াত লিখা আছে ডিজিটেল এক্সৰে বিষয়ে আমি এলাইন লিখিব লাগিব ইয়াত, হয় নহয় বাৰু? তেনেকেহে আমাৰ কাষ্টমাৰে আমাৰ ৱেবছাইটটো ধৰিব পাৰিব। ঠিক আছে, ইয়াতে আমি ডিজিটেল এক্সৰে বিষয়ে লিখিব লাগিব আৰু ইয়াতে এখন ফটো লগাব লাগিব। চুজ ইমেজ, ইমেজ এটা আমি আনিব পাৰো। ইয়াতে যিহেতু আমাক কিছুমান ইমেজ দিছিলে, তেওঁলোকৰ কিছুমান ইমেজ আমাক দিছিলে, এইটো আমি এই ইমেজটো তাত আমি লগাব পাৰো। ওকে, ইয়াতে পেষ্ট কৰি দিলেই হৈ হ'ব, আমি লিখিলেও হ'ব। ঠিক আছে, আমি নিজে লিখিলে মানে ভুল হোৱাৰ চান্স থাকিব। এতিয়া আৰবিছ অৰেল ডেষ্টিনি ডেণ্টেল ক্লিনিক বুলি বৰ ধুনীয়াকৈ আহি গ'ল। এতিয়া আমি এইখিনি ভাল লগা নাই নহয়, এইখিনি আমি মাজত আনিলে চেণ্টাৰত আনিলে ভাল হ'ব। তাৰ কাৰণে আমি ষ্টাইল কৰিব লাগিব। এইফালে দেখিছেনে সেই এডিট হেডিঙত ষ্টাইল আছে, দেখিছেনে? ষ্টাইলত যাব প্ৰথমতে এলাইনমেণ্ট দেখিব, এলাইনমেণ্ট মানে বুজি পালে নে? এইটো এই চাইডত আছে, আমি চেণ্টাৰত আনিব লাগিব। ইয়াতে ক্লিক কৰি দিব, দেখিছেনে? চেণ্টাৰত আহি গ'ল। ইয়াৰ পিছত আমি টাইপোগ্ৰাফীত যাব পাৰো। টাইপোগ্ৰাফীত ক্লিক কৰি লৈ আমি চাইজটো অকণমান ডাঙৰ কৰিম। অ'কে, ডাঙৰ কৰিছো। ঠিক আছে, ইয়াৰ পিছত চাইজৰ পিছত আপোনালোকে সকলো দেখিব পাৰে, ষ্টাইল বেলেগ কৰিব পাৰে, বুজি পাইছেনে? ট্ৰান্সফৰ্ম কৰিব পাৰে, উইথ চকো আছে, চিম্বল আছে, এইবিলাক আমি চব সলাই থাকিব পাৰো। লেটাৰ স্পেচিং, লেটাৰৰ মাজত স্পেচটো বেছি হৈ আছে নে কম হৈ আছে, হয় নহয়? আৰু লাইন হেড কিমান ডাঙৰ, লাইনটো ডাঙৰ সৰু এইবিলাক কৰিব পাৰিম, ডেকৰেট কৰিব পাৰিম, ষ্টাইল আমি লগাব পাৰিম। বুজি পাইছেনে? ডিফল্ট আছে, আমি ইটালিকো কৰি দিব পাৰোঁ, বেকা কৰিব, এইটো বেয়া লগা নাই, হয় নহয়? ইটালিক কৰিছো। ঠিক আছে, নেক্সট আমি ৱৰ্ডৰ স্পেচিং, এইটো যদি আমি বহাই দিওঁ এইটো বাহিৰত, লেটাৰ স্পেচিংটো এনেকে বহোৱা কমোৱা কৰিব পাৰোঁ। লেটাৰ ইটো লেটাৰ বা সেইটো লেটাৰ, এইটোৱে ভাল লাগিছে, মানে বাৰু স্পষ্ট হৈছে। এইখিনি আমি ছেটিং কৰি লৈছো, হয়নে বাৰু? এতিয়া আমি ক'ত যাম, পুনৰ ইয়াত যাম। হেডলাইনটো কি? আৰবিছ অৰেল ডেষ্টিনি ডেণ্টেল ক্লিনিক। নেক্সট আমি কৰিম জানেনে, চাব কণ্টেইনাৰ এটা আকৌ আনিম। কিন্তু কণ্টেইনাৰটো অনাৰ আগত আমি ইয়াতে এটা স্পেচ দিম, অকণমানিকে এটা স্পেচাৰ লগাব লাগিব। কি কাৰণে স্পেচাৰ? কিছুমান ৱেবছাইটত চাবচোন থেপা থেপিকে ইটোৰ ওপৰত সিটো মানে গোট খাই যায়, সেইটো যাতে নহয় কণ্টেন্ট বিলাক, ইয়াতে আমি স্পেচাৰ এটা আনি ইয়াত লগাই দিম। এতিয়া স্পেচাৰটো 50 পিক্সেলৰ আছে, আমি কমাই দিম 25 কৰিছো, সৰু কৰি দিছো স্পেচটো। ঠিক আছে, নেক্সট আমি আকৌ এই প্লাছ চিনডালত গৈ পেলাই আকৌ এটা কণ্টেইনাৰ আনিম, ইয়াত দি দিম। ইয়াত আমি লিখিম কি জানেনে, প্ৰথম আমি ইয়াত কণ্টেইনাৰ বনাই দিম, গ্ৰিডটো আনিব লাগিব। এইটো গ্ৰিড দিছেনে? গ্ৰিডটো যদি আমি ইয়াত বহাই লওঁ তেতিয়াহ'লে কি হ'ব, আমি ষ্টেপ বাই ষ্টেপ আমি কি আছে, আমি আমাৰ চাৰ্ভিচ কি আছে সেইখিনি আমি ইয়াতে দি দিব পাৰিম। ঠিক আছে, প্ৰথম আমি হেডলাইনটোত আৱাৰ চাৰ্ভিচ বুলি লিখি লওঁ, তাৰপিছত কৰিম ক্লিক আৱাৰ চাৰ্ভিচ, আৱাৰ চাৰ্ভিচ ক'ত লিখিম মই ইয়াতে লিখিব লাগিব। ওকে, আৱাৰ চাৰ্ভিচ লিখিলো, আমি এইটো কৰি নিম, মাজত নিম, তাৰ কাৰণে ক'ত যাব লাগিব, ক'ত যাব লাগিব। আৰু আৱাৰ চাৰ্ভিচত আমি লিংক লগাব পাৰোঁ, বুজি পাইছেনে? যাতে ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ আৱাৰ চাৰ্ভিচ বুলি এক্সট্ৰা এটা পেজ দিম বুলি কৈছিলোঁ মই, তাত পাব পাৰোঁ। ঠিক আছে, তাৰ আগত আমি ষ্টাইলত গৈ চেণ্টাৰলৈ নিম আৰু অকণমান টাইপোগ্ৰাফিত গৈ চাইজটো অলপ বঢ়াই দিম। ওকে, কৰি দিলো, আকৌ কণ্টেণ্টত গ'লো, ইয়াতে আমি লিংক লগাব পাৰোঁ। এতিয়া আমি একো লিংক নলগাওঁ, আৱাৰ চাৰ্ভিচ এইটো পেজ দিছেনে, এই পেজটো লিংকটো আমি পিছত লগাই দিম। ঠিক আছে, এতিয়া আমি কি কৰিম, পুনৰ এলিমেণ্টত গৈ ইয়াতে গৈ তেতিয়াহ'লে আশা ৰাখিছো আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ৱেবছাইটটো বনাবলৈ লৈ প্ৰিলিমিনাৰী ষ্টেজত কি কথা মনত ৰাখি লৈ আগবাঢ়িব লাগিব সেইখিনি কৰিব পাৰিলে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ৱেবছাইটটো বনাবলৈ লৈ প্ৰথম আমি কি কৰিম, হোম পেজটো আমি কেনেকৈ ষ্টাৰ্ট কৰিম বনাবলৈ, হয়নে বাৰু? বা লোগোটো আমি কেনেকৈ লগাম সেই বিষয়ে এটা ধাৰণা কৰিব পাৰিলে। ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰখিনি কথা আলোচনা কৰিম। তেতিয়াহ'লে আশা ৰাখিছো আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ৱেবছাইটটো বনাবলৈ লৈ প্ৰিলিমিনাৰী ষ্টেজত কি কথা মনত ৰাখি লৈ আগবাঢ়িব লাগিব। চাই থাকিব আমাৰ ভিডিঅ'বিলাক। আজিলৈ বাই বাই।